हेलो एवरीवन की खबर आपलोकर आशा करिছোঁ সকলোৰে ভালে আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেহেতু মাঘ বিহুৰ উৰুকা সকলোৰে চাগে উৰুকাৰ প্ৰস্তুতি ভালদৰে চলি আছে, আমাৰো ইয়া চলি আছে। আমি পিছে মাৰ ঘৰত আছোঁ আজি উৰুকাত, আপোনালোকক দেখাম বাৰু উৰুকাৰ প্ৰস্তুতি কেনেদৰে চলি আছে। মাৰিব নদলে বেবি কিনি আনা বস্তু এগিলা হা নিয়ৰত চাওকচোন, এয়া শিলগুটি পৰি এনেদৰে দলিয়াই থাকে ইয়াত আহিলে। হা সিগিলা মামা ঘৰ বনাব, সিগিলা কি কৰে নাজানা তুমি? শিলগুটি দি কি কৰে নাজানা? ঘৰ বনায়। নদলা পাতে বেবি নাপায়, আগে দেখো পিছত দেখো নহয়, নদলাবা। এইফালে এইটো নিয়ৰৰ এটা সৰুকে ভেলাঘৰ, ঠিক মানে ভেলাঘৰ লাগে। এইটো তাৰ পচন্দ নহয়, তাক মানে ডাঙৰকৈ লাগিব। ককাকে এইটো বনাই দিছে, কিন্তু তাৰ নহয় মানে, সি আৰু এটা লাগে ডাঙৰকৈ। এইফালে এয়া ইহঁতবোৰে কাটি আছে ছাগলীৰ মাংস। ঘৰতে ছাগলী আনিছে, আনি এনেকৈ কাটিছে। আমাৰ বাৰু অকলে নহয়, আৰু বেলেগৰো আছে ভাগ। সেয়ে ইহঁতে কাটি আছে ছাগলী। এইফালে এয়া নাৰিকল দুটা মই কাটিব লৈছিলোঁ, লওঁতে নিয়ৰ পৰিল। এই নাৰিকল চাৰিকল পেলাই দৌৰি আছোঁ তাক ধৰিবৰ কাৰণে। সি অলপ দুখ পালে। আপাই বৈদ্য মাছ কাটিব জানা। কাটি কেনা না মাছটো মাজেদি বুকটো কাটি দিব লাগে, বেছি পিছ ওলাই। ই মোৰ একো নাজানা, বুকখান কাটি দিলে বুকৰ পিছ গিলা ওলাই, মাছ বেছি পৰিলে হয়। 2 কেজি মাছটো তই কেই পিচ করলি কৈছো মোক? ই একো নাজানা, 10 পিচ করে, 20 পিচ ওলাই মাছ কাটা। মোক কাটবে কেনে দিলি? বুক ওলাব লাগে, পিচ বেছিকে পড়ে। একো নাজানা তই। শিল আছে ন চাউল গিলাত? চাবি আৰু শিল খোৱা যাব। তাৰ মানে আধা চাউল আধা পানী নেদে নেকি এতিয়া? হা আধা পানী আধা চাউল নেদে? হা ভৰ্তিকে দে, চুঙে চাউলে পানী মিক্স কৰি দে। আৰু এই শিলগিলা ভয় লাগে দেই। চুঙা পিঠা কেইটা কৰছা? এইখিনি ভৰাই পেলা, আৰু লাগিলে আৰু ভৰাবি। মানে চাউলখিনি আৰু কেই কেজি? 3 কেজি। 10টামান হ'বনে বেছি হ'ব? 3.5 কেজিমান। জুই দিবা আছে। এই চাউল ভৰা কামটোহে আৰম্ভ হ'ল ন? পাৰিব লাগিল, জুই দিব লাগিল। খেৰেদি জুই দিবি। এইফালে মই আহি পালোঁ লাই শাক ছিঙিবৰ কাৰণে। ভাইটিয়ে বোলে লাই গাহৰি বনাব, সেয়ে মোক ক'লে বাইদেউ লাই পাত কেইটামান ছিঙি আনা। তাকে মই এয়া লাই ছিঙিবলৈ আহি গ'লোঁ। মই কিন্তু এইবিলাক লাই গাহৰি নাখাওঁ, তথাপিও আৰু কৈছে যেতিয়া যোগাৰ কৰি দিছোঁ আৰু উৰুকা বুলি। তাকে মই এয়া লাই ছিঙিব আহি গ'লোঁ, আৰু লগতে ধনিয়াৰ পাত কেইটামান। আমাৰ যিহেতু এয়া ঘৰৰে হয়, খেতি কৰে ইহঁতবোৰে অলপ চলপ, তাকে নিবৰ কাৰণে আহি গ'লোঁ। লাই শাকৰ পাত, এয়া লাই শাকৰ পাত আনি বাচি কুটি থৈ এইবাৰ ধৰিছোঁ নাৰিকল ৰুকাত। উৰুকা বুলি ক'লে যে কিবা কাম শেষ নহয়ে। ইমান কৰাৰ পিছতো এয়া লাড়ুখিনি বনোৱা হোৱাই নাই। এয়া মোৰে পাল পৰিছে, নাৰিকলৰ লাড্ডুখিনি বনাওঁ বোলো ময়ে। সিহঁতে যিহেতু কাম কৰি আছে মাহঁতে, এয়া মই এয়া ৰুকিব লৈছোঁ নাৰিকল ৰুকি এতিয়া লাড্ডু বনাম। এয়া মোৰ পাল পৰিছে লাড্ডু বনোৱাত নাৰিকল। মই যিহেতু পিঠা চিঠা বনাব নোৱাৰোঁ, সিহঁতে বনাইছে মা আৰু ভণ্টিয়ে মিলি। বাকী এয়া মই বনাব লৈছোঁ নাৰিকলৰ লাড্ডুকেইটা। এইফালে আমাৰ নিয়ৰে খাই আছে গাখীৰ আৰু পিঠা। সি পিছে পিঠা বেছি নাখায়, ময়ে খাব দিছোঁ তাৰ ভোক লগা বুলি কোৱাত। বাকী এয়া মই বনাই লওঁ লাড়ুখিনি, বাকী এইবিলাক ৰন্ধা বঢ়াৰ যোগাৰ কৰিব আছেই।
এয়া মোৰ লাড্ডু বনোৱা হৈ গ'ল, কিছু সময় হ'ল বাৰু। তাৰপিছত মই আৰু বেছি পাকঘৰৰ কামত লাগিব নোৱাৰিলোঁ, কাৰণ নিয়ৰৰ গাটো বহুত বেয়া আছিলে। তাৰ চৰ্দি জ্বৰ তেনেকৈ উঠা নাই বাৰু। চৰ্দিটোৰ কাৰণে সি বহুত অশান্তি পাইছে। তাকে মই তাৰ লগত লাগি থাকোঁতে গ'ল। এয়া মই লাড্ডু বনাই থাকোঁতে চুঙা পিঠাও পুৰা হৈ গ'ল। দেউতাই চুঙা পিঠাও পুৰিলে। এইফালে এইবিলাক ভাইটিহঁতে ৰন্ধা বঢ়াত লাগি আছে। অলপ পিছত ময়ো লাগি দিলোঁ, মানে ছাগলীৰ মাংসখন বনোৱাত। এয়া মই বাহিৰতে বনাই আছোঁ। এয়া ছাগলীৰ মাংসখন উৰুকা বুলি কিবা এটা বনাব মন যায়, সেয়ে ভাবিলোঁ নিয়ৰ অকণমান ভাল পাইছে যেতিয়া ছাগলী মাংসখনকে বনাওঁ। এয়া মই বনাই আছোঁ। বাকী এনেকৈয়ে আজি লগে ভাগে মিলি সকলোৱে মিলি এসাঁজ খাম আৰু এনেকৈয়ে উৰুকাটো আজি পাৰ হৈ গ'ল, মানে হৈ যোৱা নাই, হ'ব আৰু। বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পায়, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ৰাখোঁ, বাই।